চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? উত্তৰ প্ৰতিমা। চন্দ্ৰকুমাৰ আগৰৱালাৰ মৃত্যুৰ পিছত প্ৰকাশিত পুথিখনৰ নাম কি? উত্তৰ চন্দ্ৰামৃত। লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা প্ৰকাশিত আৰু সম্পাদিত একমাত্ৰ আলোচনীখনৰ নাম কি? উত্তৰ বাঁহী। লক্ষ্মীনাথ বেজবৰুৱাৰ ছদ্মনাম কি আছিল? উত্তৰ কৃপাবৰ বৰবৰুৱা। হেমচন্দ্ৰ গোস্বামীৰ শিশু আলোচনীখনৰ নাম কি? উত্তৰ অকণ। নবীন চন্দ্ৰ বৰদলৈৰ আত্মজীৱনীখনৰ নাম কি? উত্তৰ স্মৃতিৰ তীৰ্থ। আধা লিখা দস্তাবেজ কাৰ আত্মজীৱনী? উত্তৰ ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ। গৰিয়সী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ চন্দ্ৰপ্ৰসাদ আগৰৱালা। ভাঙনি কোঁৱৰ বুলি কাক জনা যায়? উত্তৰ আনন্দৰাম আগৰৱালাক। কোনে ভূপেন হাজৰিকাক সুধাকণ্ঠ উপাধি প্ৰদান কৰিছিল? উত্তৰ অতুল চন্দ্ৰ হাজৰিকাই। মামণি ৰয়ছম গোস্বামীয়ে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? উত্তৰ মামৰে ধৰা তৰোৱাল। বাণ থিয়েটাৰ কিমান চনত প্ৰতিষ্ঠা হৈছিল? উত্তৰ 1906 চনত। হস্তিবিদ্যাৰ নব পুথিৰ ৰচক কোন? উত্তৰ সুকুমাৰ বৰকাইত। অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? উত্তৰ নলিনীবালা দেৱী। প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি? উত্তৰ জয়মতী। অন্তৰ্দ্বীপ উপন্যাসখনৰ লেখক কোন? উত্তৰ ভৱেন্দ্ৰনাথ শইকীয়া। নলিনীবালা দেৱীয়ে কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? উত্তৰ অলকানন্দা। মোৰো এটা সপোন আছে এই জনপ্ৰিয় আত্মজীৱনীমূলক গ্ৰন্থখনৰ ৰচক কোন? উত্তৰ ডক্টৰ ৰুবুল মাউত। অসীমত যাৰ হেৰাল সীমা জনপ্ৰিয় এই উপন্যাসখনৰ ৰচক কোন? উত্তৰ কাঞ্চন বৰুৱা। জ্ঞানমালিনীৰ কবি বুলি কাক জনা যায়? উত্তৰ মফিজুদ্দিন আহমেদ হাজৰিকাক। আত্মানুসন্ধান এই গ্ৰন্থখনৰ লেখক কোন? উত্তৰ হোমেন বৰগোহাঞি। অসমৰ বিহগী কবি বুলি কাক কোৱা হয়? উত্তৰ ৰঘুনাথ চৌধাৰীক। অসম সাহিত্য সভাৰ চিহ্নটো কোনে আঁকিছিল? উত্তৰ যুগল দাসে। সুগন্ধি পখিলাৰ কবি কোন? উত্তৰ হীৰেন ভট্টাচাৰ্য। বিদ্ৰোহী কবি বুলি কাক জনা যায়? উত্তৰ প্ৰসন্নলাল চৌধুৰীক। শীলভদ্ৰ অসমৰ কোনজন সাহিত্যিকৰ ছদ্মনাম? উত্তৰ ৰেৱতীমোহন দত্ত চৌধুৰী। সাগৰ দেখিছা বিখ্যাত এই অসমীয়া কবিতাটোৰ কবি কোন? উত্তৰ দেৱকান্ত বৰুৱা। হেম বৰুৱাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? উত্তৰ বালিচন্দা। ইংৰাজী ভাষাত ৰচিত হেম বৰুৱাৰ বিখ্যাত গ্ৰন্থখনৰ নাম কি? উত্তৰ দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিল। হেম বৰুৱাই সম্পাদনা কৰা ইংৰাজী কাকতখনৰ নাম কি? উত্তৰ আছাম এক্সপ্ৰেছ। হেম বৰুৱাই সম্পাদনা কৰা আলোচনীখনৰ নাম কি? উত্তৰ পছোৱা। হেম বৰুৱাই
কেতিয়া অসম সাহিত্য সভাৰ সভাপতি হৈছিল? উত্তৰ 1972 চনত ধুবুৰীৰ অধিৱেশনত। নীলা বাইদেউ কোনগৰাকী অসমীয়া সাহিত্যিকৰ ছদ্মনাম? উত্তৰ ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈ। ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈৰ আত্মজীৱনীখনৰ নাম কি? উত্তৰ জীৱন বৰ অনুপম। নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? উত্তৰ বনফৰিঙৰ ৰং। নিৰ্মলপ্ৰভা বৰদলৈৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? উত্তৰ জলপদ্ম। কোনখন গ্ৰন্থৰ বাবে আৰু কিমান চনত ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? উত্তৰ সুদীৰ্ঘ দিন আৰু ঋতু গ্ৰন্থৰ বাবে 1983 চনত। ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈয়ে কোনখন গ্ৰন্থৰ বাবে ৰাষ্ট্ৰপতি পুৰস্কাৰ লাভ কৰিছিল? উত্তৰ চিল চিল চিলা। কোনখন গ্ৰন্থৰ বাবে ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈয়ে দুৰ্গাধৰ বৰকটকী বঁটা লাভ কৰিছিল? উত্তৰ দেৱী গ্ৰন্থৰ বাবে। ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈয়ে কিমান চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল? উত্তৰ 1991 চনত দুধনৈ অধিৱেশনত। ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈৰ জন্মদিনটো কি দিৱস হিচাপে পালন কৰা হয়? উত্তৰ প্ৰেৰণা দিৱস। পদ্মনাথ গোহাঞি বৰুৱাই সম্পাদনা কৰা বাতৰি কাকতখনৰ নাম কি আছিল? উত্তৰ অসমবন্তী। পদ্মনাথ গোহাঞি বৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? উত্তৰ মোৰ সোঁৱৰণি। উষা আলোচনীখন কেতিয়া প্ৰকাশ হৈছিল? উত্তৰ 1907 চনত। কিমান চনত পদ্মনাথ গোহাঞি বৰুৱাই ৰায়বাহাদুৰ উপাধি লাভ কৰিছিল? উত্তৰ 1933 চনত। অসমীয়া সাহিত্যত উপন্যাস সম্ৰাট বুলিলে কাক জনা যায়? উত্তৰ ৰজনীকান্ত বৰদলৈক। সমালোচকসকলে ৱাল্টাৰ স্কট অৱ আছাম বুলি কাক অভিহিত কৰিছে? উত্তৰ ৰজনীকান্ত বৰদলৈক। ৰজনীকান্ত বৰদলৈ কোন চনত অসম সাহিত্য সভাৰ সভাপতি আছিল? উত্তৰ 1925 চনত নগাঁও অধিৱেশনত। হালধীয়া চৰায়ে বাওধান খায় উপন্যাসখনৰ লেখক কোন? উত্তৰ হোমেন বৰগোহাঞি। আজিৰ শীতান্তিৰ একেবাৰে শেষৰ প্ৰশ্নটো হ'ল দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা উপন্যাসখনৰ ৰচক কোন? উত্তৰ ডক্টৰ মামণি ৰয়ছম গোস্বামী।